হাই গাইজ, কি খবৰ সকলোৰে? ভিলেজ ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আৰু মোৰ মাতটো শুনিয়ে আজি বুজি পাইছে যে মোৰ কি অৱস্থা হৈ আছে। একেবাৰে এইকেইদিন খুব জ্বৰ, চৰ্দি, কাহ আৰু মোৰে ল'ৰা ছোৱালী দুটাৰো লগতে জন্মাষ্টমীৰ আগদিনাখনৰ পৰা মাইনাৰ উঠিল আৰু জন্মাষ্টমীৰ দিনাৰ পৰা বাবুৰ উঠিল। একদম নেৰা নপৰা জ্বৰ, ঔষধ খোৱালেও ভাল নহয়। বাবু আৰু মাইনাক নলবাৰীত মনোৰঞ্জন শৰ্মা ছাৰৰ তাতে দেখুৱাই আনিলে আৰু সিহঁতে এতিয়া অকণমান সম্পূৰ্ণ সুস্থ হোৱা নাই এতিয়ালৈকে। আৰু ময়ো ঔষধ পাতি খাই অকণমান এনেই ভাল পাইছোঁ গাটো, কিন্তু ভাত পানী খাব পৰা নাই আৰু গাটো ভাল নালাগে, দুৰ্বল অনুভৱ হৈ আছে। সেয়েহে বহুত দিন ভিডিঅ' কৰা নাই, আপোনালোকক লগ পাবলৈ মন যায় আছে। এটা সৰুকৈ ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ, তেন্তে ভিডিঅ'টো চাই থাকক। আৰু মোক ভোট জলকীয়া কেইডালে ৰামঠগন দিলে চাওঁ। ইমান কষ্ট কৰি ভোট জলকীয়া 4টা পুলি আনিছিলোঁ ভোট জলকীয়াৰ, আৰু আনি পিনে ইয়াতে বস্তাত মাটি ভৰাই 3টা ৰুলোঁ। ৰোৱাত এনেকৈ বেমাৰ লাগিছিলে, কিন্তু ঔষধ পাতি দি যি ভাল কৰিলোঁ। এতিয়া আকৌ এয়া ভোট জলকীয়া গৈ এতিয়া এনেকুৱা জলকীয়া হৈছে। এইডালে চাওকচোন। আচলতে যাৰ পৰা আনিছিলোঁ তেখেতসকলেও গম নাপায় যে কিয় এনেকুৱা হৈছে। এইডাল চাগে হ'ব ভোট জলকীয়া। আৰু এই জোপা কি জানেনে আপোনালোকে? এই জোপা 89 শাক হয়। এই জোপা বহুত ঔষধি লতা হয়। এই জোপা ইয়াৰে সিয়াৰটো যদি ছাগলীৰ গাখীৰৰ লগত মিহলাই খোৱা যায়, সিয়াৰটো বটি ছাগলীৰ গাখীৰৰ লগত খোৱা যায়, তেতিয়া বহুত বেমাৰৰ উপশম পোৱা যায়। আৰু এজোপা ঔষধি লতা, এজোপা হৈছে মচুন্দাৰী। পেটৰ কাৰণে খুব ভাল। মই ইয়াতে দি থৈছোঁ অকণমান। আৰু জ্বৰ হৈ একো খাবৰ মন নাই, সেইকাৰণে মই বইল কৰি লৈছোঁ। যিহেতু মুখৰ সোৱাদ নাপায়, এনেকৈয়ে বইল কৰি খাম বুলি ভাবিছোঁ ভাতকেইটা। এয়া পটল আৰু জিকা, আলু, এনেকৈ ৰঙালাওৰ আগো এনেকৈ বইল কৰি লৈছোঁ। সেইখিনি এতিয়া খাই ল'ম। আৰু জন্মাষ্টমী বুলি মই ঘৰতে এয়া ময়দাৰ মিঠাই বনাইছিলোঁ। খাবলৈ ধুনীয়া হৈছে এয়া। আৰু আপোনালোকক আজি দেখুৱালোঁ, সেইদিনা দেখুওৱা নহ'লে, এতিয়া দেখুৱাইছোঁ মই। এইখিনি মিঠাই বনাইছিলোঁ। আৰু আমি ৰাস্তাৰ ফালে গৈ চাই আহোঁ আমাৰ ল'ৰা ছোৱালীকেইটা ক'ত কি কৰি আছে। আৰু সেয়া আমাৰ ল'ৰা ছোৱালীকেইটা দোকানৰ আগৰ চাঙত বহি আছে আৰু অকণমান গা কেইটা ভাল পাইছে এতিয়া। যেতিয়ালৈ আছে তুমি তেতিয়ালৈ আছা, লগৰী তুমি